মাংসখিনি ভাজা যাই আছে। এতিয়া আমি এইটো টাইমত আনাৰসখিনি দি পেলাই আৰু কিছু টাইম ভাজিম। ধুনীয়া, একদম ধুনীয়া দেখা হৈছে একদম। ইয়াতে দি দিম এতিয়া আনাৰসখিনি। ইয়াতে বৰ বেছি দিয়া নাই, তথাপি 10ৰ পৰা 12-15 টুকুৰমান হ'ব, সেইখিনিমান আমি ইয়াতে দি দিছোঁ। নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ৰমেন ব্লগ XYZ-লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বহুত ধুনীয়া ৰেচিপি এটা লৈ আছোঁ, ইউনিক ৰেচিপি। ফাৰ্ষ্ট টাইম এনেকৈ বনাম, আগতে বনাই পোৱা নাই বা এনেকৈ খায়ো পোৱা নাই। গতিকে কি বনাওঁ বা কেনেকৈ বনাওঁ সেইখিনি মই আপোনালোকক দেখি থাকিম, আপোনালোকে চাই থাকিব ধুনীয়া কৰি। আৰু প্ৰথমতে মই আপোনালোকক দেখাই লওঁ কিহেদি বনাম। ভালে হৈছে, এইটো আনাৰস আৰু লগত আছে গাহৰি মাংস। আজি গাহৰিটো বইল নকৰোঁ, ইফালে লৈ লৈছোঁ গৰম পানী, একদম উতলি থকা গৰম পানী। গৰম পানী দি আজি গাহৰিখিনি ধুই ল'ম প্ৰথম ধুনীয়াকৈ একদম। এতিয়া অলপ টাইম থৈ দিম এনেকৈ ধুনীয়া কৰি, পানীখিনিও ঠাণ্ডা হৈ লওক, মাংসখিনিও গৰম পানীত অলপমান টাইম ডুব যাই থাকক। গাহৰিখিনি একদম ধুনীয়া কৰি গৰম পানী দি ধুই লৈছোঁ। পিচ চাওকচোন, কি মজা পিচ, একদম ধুনীয়া পিচ একদম। বন্ধুসকল, গাহৰি মাংসখিনি ধুনীয়া কৰি গৰম পানী দি ধুই লোৱা গ'ল। আৰু এতিয়া মায়ে কাটি আছে আনাৰসটো, ধুনীয়া কৰি কাটি আছে বাহিৰত, দেখি দিম বাৰু মই অলপমান। তাৰে পিছত আনাৰসখিনি কাটা হোৱাৰ পিছত কি যোগাৰ দি মই আজি এই মাংসখিনি বনাম বা কি মছলা দিম, সেইখিনি বস্তু মই আপোনালোকক দেখি দিম একদম ধুনীয়া কৰি। আৰু বন্ধুসকল, ইফালে মায়ে কাটি আছে একদম মজা কৰি আনাৰস। আগতে খাইছিলে নে মায়ে এনেকৈ আনাৰস? নাই, খোৱা নাই, আজি ফাৰ্ষ্ট টাইম হ'ব, আজি প্ৰথম। বঢ়িয়া। ইফালে কাটি আছে, মই এক পিচ লৈ লৈছোঁ, এতিয়া খাই চাম। বন্ধুসকল, এতিয়া মই আপোনালোকক দেখি দিম যোগাৰখিনি। ইফালে চাব পাৰে, এখানি হৈছে গোটা জিৰা, ইফালে আছে এখানি ৰংগুড়া, নিমখ, মাংসখিনিতো দেখিছোঁৱেই, এখানি হৈছে আনাৰস, ইফালে হৈছে আদা আৰু ৰহুন, দুইটা বেলেগ বেলেগকৈ থৈ আছে। এখানি হৈছে 3টামান পিঁয়াজ লৈ আহিছোঁ, মিডিয়াম চাইজৰ, কাটি লোৱা গৈছে ধুনীয়া কৰি। ইফালে আছে তেজপাত, শুকান জ্বালা, আৰু ইয়াতে 2 পেকেট আছে মছলা বুলিবলৈ গ'লে 1 পেকেট হৈছে জালুকৰ গুড়া, 1 পেকেট হৈছে কাশ্মীৰী। লগত আছে মিঠাতেলটো যদিও আছে, মিঠাতেলটো এনেই নাম মাত্ৰ দিম আৰু। বন্ধুসকল, কেৰাহী একদম ধুনীয়া কৰি বহাই দিয়া গৈছে। ইফালে চাব পাৰে আপোনালোকে, কেৰাহী বহাই দিয়া গৈছে। যদিও তেল দিয়া গৈছে, তেল কিন্তু একদম অলপমানহে দিয়া গৈছে, একদম নাম মাত্ৰ আৰু অলপমান। বাকী এতিয়া ইয়াৰ পৰাই কেইপিচমান তেল ওলোৱা চাই মাংস এতিয়া কেৰাহীত দি দিম, ইয়াৰ পৰাও তেলগিলাখান ওলাব। ইয়াতে তেলৰ ওপৰত বন্ধুসকল 4 পিচমান তেল থকা মাংস দিয়া গৈছে। ইয়াৰ পৰা তেল ওলোৱা আৰম্ভ হৈছে, এইখিনি বগা হৈছে তেলগিলাখান ওলছে। এতিয়া বন্ধুসকল, এই তেল ওলোৱাৰ পিছত মাংসকেইটুকুৰ কেৰাহীটোৰ পৰা চাইড কৰি দিয়া গৈছে। এতিয়া প্ৰথমতে আমি দিম ইয়াতে কেইটামান গোটা জিৰা। এতিয়া দিয়া যাব ইয়াতে মাহপাত আৰু শুকান জ্বালা। ইফালে ধুনীয়া কৰি শুকান জ্বালা আৰু মাহপাত দিয়াৰ পিছত এতিয়া দিয়া যাব পিঁয়াজ। ইফালে বন্ধুসকল, পিঁয়াজখিনি একদম ধুনীয়া কৰি ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে দিম আমি আদা আৰু ৰহুন বটাখিনি। ইয়াতে দি দিয়া গ'ল এখানি ৰহুন, এখানি হৈছে আদা। আপোনালোকে চাব পাৰে কেৰাহীত কিন্তু অলপো তেল নাই। এতিয়া এই যি মাংসখিনি আছে, মাংসখিনি দিয়াৰ পিছত ধুনীয়া কৰি আৰু তাৰ পৰাই তেলখিনি ওলাই আহিব। ইফালে আদা ৰহুন পিঁয়াজ ধুনীয়া কৰি ভাজা গৈছে, এতিয়া দি দিয়া যাব ইয়াতে মাংসখিনি। বন্ধুসকল, ইফালে গাহৰি মাংসখিনি ধুনীয়া কৰি ভাজা যাই আছে, আৰু এতিয়া ইয়াতে দিয়া যাব পৰিমাণ অনুযায়ী নিমখটো। ধুনীয়া কৰি নিমখটো দি দিয়া গৈছে। ইফালে বন্ধুসকল, মাংসখিনি ধুনীয়া কৰি ভাজা যাই আছে, এতিয়া ইয়াতে দিয়া যাব ৰংগুড়া। ধুনীয়া কৰি দিয়া গ'ল ৰংগুড়া। ইফালে বন্ধুসকল, কি ধুনীয়া কালাৰ হৈছে একদম, চাওকচোন আপোনালোকে ভাজাওঁতে একদম ধুনীয়া কৰি মাংসখিনি ভাজা যাই আছে। এতিয়া আমি এইটো টাইমত আনাৰসখিনি দি পেলাই আৰু কিছু টাইম ভাজিম।
ধুনীয়া একদম ধুনীয়া দেখা হৈছে একদম ইয়াতে দি দিম এতিয়া আনাৰসখিনি ইয়াতে বৰ বেছি দিয়া নাই তথাপি 10ৰ পৰা 12-15 টুকুৰমান হ'ব সেইখিনিমান আমি ইয়াতে দি দিছোঁ আনাৰসখিনি দিয়া হোৱাৰ পিছত কিছু টাইম ভাজা গ'ল প্ৰায় 5-6 মিনিটমান সময় ভাজলোঁ এতিয়া একদম কালাৰ চালাৰো কি ধুনীয়া হৈছে এতিয়া এইটো টাইমত আমি ইয়াতে এড কৰিম কাশ্মীৰী মিৰ্চ অলপ এই দি দিলোঁ ইয়াতে কাশ্মীৰী মিৰ্চ আৰু লগতে দি দিম ব্লেক পেপাৰ এই দি দিলোঁ ব্লেক পেপাৰ ইয়াতে আৰু বন্ধুসকল এক্সট্ৰা কৰি আৰু বেলেগ মছলা ইয়াতে দিয়া নাই ইয়াতে মছলা বুলিবাক গ'লে আজি কাশ্মীৰী মিৰ্চ আৰু ব্লেক পেপাৰ সেই দুইবিধে আছে বন্ধুসকল ইফালে ধুনীয়া কৰি মাংস কমপ্লিট ভাজা হৈ গৈছে আপোনালোকে কালাৰ চাওকচোন কেনেকুৱা এটা কালাৰ আছে আৰু গাহৰিৰ পিচ কেইটা পুৰা জিলকি আছে আৰু আপোনালোকে কওকচোন এনেকৈ কোনোবাই ঘৰত মাংস বনালি ভাজি থাকোঁতে 2-1 পিচ কাঢ়ি থৈ যায় না টেষ্ট কৰাৰ কাৰণে জনাবচোন যদি কোনোবাই এন কৰে ধুনীয়া কৰি গৰম পানী কৰি থৈ দিয়া আছিল গৰম পানী লগ গৈছি ইয়াতে দিয়াৰ কাৰণে এতিয়া ইয়াতে দি দিয়া যাব পানী বঢ়িয়া আৰু বন্ধুসকল ইফালে ধুনীয়া কৰি আমাৰ মাংস উতল আহি গৈছে আনাৰসেদি গাহৰি মাংস আপোনালোকৰ কোনোবাই খাইছে নেকি এটা সুন্দৰ কৰি এটা কমেণ্ট কৰি জনাই দিবচোন মই কিন্তু খোৱা নাই আজি ফাৰ্ষ্ট টাইম খাম আনাৰসেদি গাহৰি মাংস আৰু আনাৰসটোতো বৰ্তমান 2-1 পিচ খাই আছোঁ মই আপোনালোকে ভিডিঅ'টো চাব চাই কেনাই পায় ধুনীয়া কৰি কমেণ্টো কৰি দিব আৰু কোনি এনেকৈ আনাৰসৰ লগত গাহৰি মাংস খাই পাইছে কমেণ্ট কৰি দিব আৰু বন্ধুসকল কেনাই দিছি সূৰ্য দেৱতাই ভল্টেজ তামাম গৰম দিছে তাতে আৰু আজি গাহৰি মাংস কেনাই লেভেলত যে এটা গৰম লাগিব আপোনালোকে একবাৰ চিন্তা কৰি চাওকচোন আৰু ইফালে ধুনীয়া কৰি উতলি আছে আমাৰ মাংস আৰু বন্ধুসকল আজিৰ এই মাংসখনত কিন্তু আলু দিয়া নাই আনাৰস দিছোঁ মছলাৰ ভিতৰত দিয়া গৈছে জালুকৰ গুড়া আৰু কাশ্মীৰী আৰু বেলেগ একো নাই পিঁয়াজ আছে ৰং গুড়া নিমখ এই বন্ধুসকল আজি যি আঞ্জাখন বনোৱা গৈছে আনাৰসটোতো এনেই মিঠা গতিকে তাতে সেইকাৰণে জালুকটো দিয়াই গৈছে জালুকৰ গুড়া এতিয়া আৰু এক্সট্ৰা কৰি অলপমান জ্বালাৰ গুড়া আমি ইয়াতে এড কৰিম ইফালে দেখছি না পুৰা জ্বালাৰ গুড়া ইফালে পুৰা উতলি আছে মাংস এতিয়া ইয়াতে দি দিম অলপমান জ্বালাৰ গুড়া ইফালে চাওক এখানি জ্বালাৰ গুড়া দি দিছোঁ ধুনীয়া কৰি আৰু অলপমান দি দিওঁ এই আঞ্জাখন কিন্তু অলপমান এই আঞ্জাখনত টেষ্ট বুলিবাক গ'লে টেষ্টটো হ'ব অলপমান জ্বালা হ'ব অলপ মিঠাও লাগব অলপ টেঙাও লাগব সেনেহেন টাইপৰ টেষ্ট হ'ব এখন আঞ্জা দেখাত কিন্তু একদম আল্টিমেট হৈছে ৰক এতিয়া খাই পেলাই টেষ্টটো খোৱাৰ পিছতহে গম পাম কেনে হৈছে দেখাত কিন্তু সঁচাই একদম বহুত ধুনীয়া হৈছে আপোনালোকেও চাই লওক বহুত ভাল দেখা হৈছে দেখাত একদম আল্টিমেট কালাৰ কিন্তু পুৰা ৰঙা হৈ গৈছে কি মজা দেখা হৈছে যে আঞ্জাখন বঢ়িয়া এতিয়া আঞ্জাখন প্ৰায় আমাৰ নামাই দিব পৰা হৈ গৈছে আৰু 1 মিনিটমান ৰাখি আমি আঞ্জাখন নামাই দিম ধুনীয়া বন্ধুসকল আমাৰ আঞ্জা একদম ধুনীয়া কৰি কমপ্লিট গাহৰি আৰু আনাৰসৰ হৈ গৈছে একদম ধুনীয়া কৰি এতিয়া আমি নমাই দিওঁ গেছটো মজা আৰু বন্ধুসকল ইফালে আহিবলা আমাৰ মাৰোৱালী কৰিব টেষ্টিং মাংস অলপ আনকমন আঞ্জা হয়নে কিবা কালাৰ কিন্তু বেলেগ হৈছে ন সত্তুই কেনে হৈছে সেইটো কৰি দিলে কি এদি বনোৱা গৈছে গম পোৱা গৈছে না খাই পেলাই আজি প্ৰথম এনে সৎ লাগছি না আঞ্জাখনৰ টেষ্টটো টেঙা মিঠা জ্বালা অলপ আনিছে বঢ়িয়া খ
বন্ধুসকল একদম পুৰা ধুনীয়া কৰি ভাত বাঢ়ি লোৱা গৈছে। ইফালে ভেন্দি আৰু আলু ভাজা আছে, ইফালে আছে আনাৰসেদি গাহৰি। খাই পেলাই আপোনালোকক কৈ আছোঁ টেষ্টটো কেনেকুৱা হয়। একদম পিকুইটো খাদাকে বহুত ভাল লগা বুলি কৈছে। এতিয়া মই নিজেও একবাৰ টেষ্ট কৰি চাওঁ কেনে লাগিছে। আজি আৰু বন্ধুসকল ভাতটো খাই থাকোঁতে আৰু আপোনালোকক নেট খালোঁ, যিহেতু পিকুই খাওঁতেতো কলাকে টেষ্টটোৰ কথাও, আৰু ভাত চাত খাই পেলাইও মই যিহেতু কমেই, সেই গতিকে আৰু নেট খেলোঁ আৰু আপোনালোকক একদম ধুনীয়া কৰি পথাৰৰ ফালে ওলাই আহিছোঁ। আহোঁতে দোকানৰ পৰা এখন তামোল লৈছোঁ। পথাৰৰ ফালে অহাৰ কাৰণটো হৈছে, ইয়াতে দি আছে আমাৰ ছাগালকেইটা দৰাক দি থৈ দিছিলোঁ মই পুৱা, গতিকে সিহঁতকো নিবা আহিলোঁ, যিহেতু এতিয়া আৰু টাইমো হৈছে, সেই গতিকে সিহঁতক নিয়াৰ কাৰণে আহিলোঁ। তামোল খানো ইয়াতে খাই ল'লোঁ মজা কৰি। এতিয়া খাই ল'লোঁ মানে খোৱা নাই দেখিছোঁ, খাম এতিয়া। আৰু আজি যি এই ৰেচিপিটো বনালোঁ, ৰেচিপিটোৰ কথা কি ক'ম আৰু আপোনালোকক, এনেকুৱা লেটেষ্ট লাগছে খাই পেলাই, লেটেষ্ট বুলি কৈছোঁ আৰু আজি মই বহুত ধুনীয়া লাগছে খাই পেলাই। আপোনালোকে এনেকৈ ঘৰত বনাওক, বনাই পেলাই খাওক। গাহৰি মাংস বনাইছোঁ আনাৰসেদি। এতিয়া আমাৰ এইগিলাখান জেগাত শুনিলেতো হাঁহিব মানুহে, কিন্তু আপোনালোকে একবাৰ বনাই পেলাই খাওক, তাৰে পিছত আপোনালোকে মোৰ এই ভিডিঅ'টোত কমেণ্ট মাৰিব। একদম লেটেষ্ট লাগছে খাই, বহুত ধুনীয়া লাগছে। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবটো মাৰি দিয়ক। আৰু এতিয়া আজিৰ ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ। জয় অসম, জয় জুবিন দা।